ইমান দিনৰ মূৰত যে মই ভিডিঅ' বনাই আছোঁ আৰু এইফালে দেখিছোনে ঘৰটো বনাই আছে, কমপ্লিট হৈ গ'ল। ঘৰ মানে কোম্পানী ঘৰ নহয়, কোনোবা কাম কৰিব পাৰে যদি আহি যাব পাৰে। একদম কোম্পানী পূৰা বনাই আছে এইফালে। আৰু এতিয়া 11টা বাজিছে। এইফালে চাহ দিছে, ছোৱালীবিলাকে চাহ খাব আহিছে ইয়াত। আগতে আমাৰ তাত দিয়ে, আজিকালি ইয়াতে কেণ্টিনৰ ভিতৰত দিছে। মানে অকণমান লেতেৰা কৰি দিয়ে ছোৱালীকেইটা, সেইটো কাৰণে। এইফালে দেখিছেনে সৰু সৰুকৈ বৰষুণ দি আছে। আমাৰ এইফালে ফুল গছখিনি আছিলে যে কাটি দিলে চব, এতিয়া মানে মুকলি হৈ গ'ল এইডোখৰ ঠাইডোখৰ চাবলৈ। পুৰা গছখিনি আছিলে আৰু ইয়াত মাছ আছেনে চাম। লুকাই আছে মাছবিলাক। বৰষুণ দিছে অলপ ওলাই অহা নাই। দুপৰীয়া টাইমতো অলপ পাছতকৈ একদম পূৰা ওলাই আহিব বাহিৰত। এইটো আমাৰ কোম্পানী আগফালৰ চাইডটো। এটা বস্তু দেখাম দেই আপোনালোকক, ইমান ধুনীয়া লাগি আছে। মানে পাত নাই বেছি, ফুলহে বেছি। এতিয়া বেছি নাই, আগত যে ইমান ধুনীয়াকৈ ফুলি আছিলে ফুলবিলাক, এতিয়া ফুলবিলাক সৰি গ'ল চাগে। এইবিলাক দেখিছেনে, ওচৰত গ'লে বহুত ধুনীয়া দেখায়। ইয়ালৈকে আগত ফুলি আছিলে মানে ফুলবিলাক পূৰা, এতিয়া নাই, সৰি গ'ল নি, মৰহি গ'ল মানে। ফালে আছে, ফুলি আছে, পাতবিলাক নাই। আৰু এইকেইজোপা চাওক ইমান ধুনীয়া লাগে গছকেইজোপা। পাই গ'লোহি মই টাইম অফিচ। মেছেজটো অহাৰ কাৰণে পাৰ্চেল ল'ব আহি গ'লোঁ। পাৰ্চেল আহিছেনে নাজানো, আৰু ফোন কৰা নাই, নহ'লে ফোন কৰে। মেছেজটো অহাৰ লগে লগে আহি গ'লোঁ মই ল'বলৈ। ৰুমি গগৈ পাৰ্চেল মাৰ্কেট বহি আছে। এইবিলাক অপেন কৰাই নাই। মোৰ পাৰ্চেলটো বিচাৰিয়ে পোৱা নাই। इसमें है পাৰ্চেল আহি গ'ল মোৰ। পাৰ্চেল লৈ ল'লোঁ আৰু এইফালে যাম বুলি ভাবিছিলোঁ। আহোঁতে এইফালে আহিলোঁ, এইফালে নাযাওঁ, এতিয়া এইফালে যাম, অলপমান দেখাই যাম। ইমান ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি আছে ন, এইবিলাক আপোনালোকক অকণমান দেখাই যাম। ইমানহে ল'ৰা মানুহবিলাক আছে, যাবলৈ অকলে অকলে লাজ লাগে। এইফালে চাই লওক একবাৰ ভিউটো কিমান ধুনীয়া লাগি আছে। এইবিলাক চাওক, ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে, দেখি মৰম লাগি যায়। আৰু এইফালে এইবিলাকো, এইকেইজোপা হৈছে বকুল গছ। এই বকুল ঢেৰ লাগি আছে, পকিও আছে, দেখিছেনে? এইবিলাক খাবলৈ কিন্তু নোৱাৰি, ইমানহে ওপৰত লাগি আছে। এইবোৰ পাৰি কৰি থাকিব নিদিয়ে আৰু ইয়াত ডাউকি চাউকি আনিলে খেদিবহে। এইফালে দেখিছেনে ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। সেইফালেও এইবিলাক একদম দেখি মৰম লাগি যায়, ইমান ধুনীয়াকৈ ফুলি আছে নহয়। মানে ভাল লাগে এনেকৈ দিয়কচোন, ফুলবিলাক থাকিলে চাই পেলাই। এইফালে সকলো আছে, ফুলি আছে, দেখিছেনে? একদম সৰুৰ পৰা এনেকৈ কৰি একদম সৰুৱালৈকে ফুলি আছে। গাড়ীখনৰ ড্ৰাইভাৰটো যি তালেকাকৈ চাই গৈছে, একদম ভুকু মাৰি দিম যেন। মই যে পাগল হৈ গৈছোঁ ফুলখিনি চাই চাই, ইমান ধুনীয়াকৈ ফুলি আছে। এইবিলাক অকলে অকলে আহি মই ভিডিঅ' বনাই ফুৰিছোঁ। এইফালে কাম লাগি আছে, এইফালেও এইটো কোম্পানী। একদম কোনোবাই কিবা ক'ব নেকি, খেদিব নেকি, এনেকুৱা লাগি আছে। মানে ইমান ধুনীয়া লাগিছে ন এইবিলাক, সেইকাৰণে আপোনালোকক অকণমান দেখাই আছোঁ। দেখিছেনে? ডালিম লাগি আছে ইমান সৰুতে, গছজোপা ইমান সৰু, আৰু ডালিম দেখিছেনে কিমানবিলাক লাগি আছে। এইজোপাও ফুল হালধীয়া, ইমান ধুনীয়া ফুলি আছে। আৰু এইফালে ক'বই নালাগে, বতাহ দি আছে। এইবিলাক দেখিছেনে ফুলখিনি ইমান ধুনীয়া লাগিছে। আমি কেতিয়াবা ইয়াত ফটো মাৰিব আহোঁ দেই, এতিয়া মানুহ আছে যে অকলে অকলে আহিছোঁ। এনেই অলপমান দেখাই দিছোঁ আপোনালোকক। এনেকৈ ফুল একদম ইমান ধুনীয়া লাগিছে। এইফালে যাব নোৱাৰি, ঢেৰ মানুহ আছে এইফালে কাম কৰি আছে। সেইটো আমাৰ কোম্পানীত পিছফালৰ পৰা। এইবিলাক দেখিছেনে ইমান ধুনীয়া লাগিছে। এডাল ছিঙিয়ে লৈ যাম এতিয়া, আৰু বাপেকে গালি দিবনে নিদিয়ে নাজানো, গালি দিয়ে যদিও নাজানো। ইমান ধুনীয়া লাগিছে। আমাৰ গা ধোৱা পানীবিলাক ইমান জমা কৰি থৈছে, দেখিছেনে? গা ধুবহে লাগে, পানী পূৰা জমা হৈ আছে।
এইজোপা ধতুৰা গছ, ধতুৰা গছৰ গুটিতহে লাগি আছে। ধতুৰা গছ কোনে চিনি নাপায়? সেইবিলাক গুটিবিলাক দেখাইছোঁ অলপমান। ধতুৰা গছৰ গুটি বিলাক লাগি আছে গুটিবিলাক। আমাৰ হোষ্টেলৰে খেল প্ৰতিযোগিতা পাতি আছে। এইবিলাক কিছুমানে মানে কি খেল আছে ইয়াত দিয়া আছে, আৰু যোনে যোনে খেলিছে, যোন মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ পাইছে এইবিলাকত তেনেকৈ ন'টিচ মাৰি দিছে। এইবিলাক মোৰ নামটো আহিছে দেই ইয়াত। এইটো মই ছেকেণ্ড পাইছোঁ স্প্ৰিং খেলি, আৰু এইবিলাক বাকী ছোৱালীৰ নামবিলাক আহি মই পাই গ'লোঁ। আৰু খেলিছোঁ আৰু কি আছে ইয়াত আপোনালোকক মই এটা চব অৰ্ডাৰ দিছিলোঁ আৰু